নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ নতুন এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ পদুম ফুল সকলোৰে প্ৰিয় নহয় জানো মোৰো বহুত প্ৰিয় আৰু এই পদুম ফুল ঘৰতে কেনেকৈ ৰোপণ কৰি ফুল ফুলাব পাৰি তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ পদুম ৰুবৰ সময়ত কেইটামান টিপছ জনা উচিত আৰু এই টিপছ কিটাকে আপোনালোকলৈ আগবঢ়াইছোঁ অকনো স্কিপ নকৰাকৈ ভিডিঅ'টো আগলৈকে চাই যাব এই পদুমজোপা ৰোপণ কৰিছিলোঁ মই সিডলিঙৰ পৰা সিডলিঙৰ মানে গুটিৰ পৰা ৰোপণ কৰিছিলোঁ আৰু গুটিৰ পৰা হোৱা গছ ৰুওঁতে অকমান ফুলিবলৈ সময় লয় কিন্তু আলুৰ পৰা যদি পদুম ফুল হয় তেতিয়া অতি সোনকালে ফুলে আৰু মই কেনেকৈ সিডলিং কৰি এই গছজোপা ৰোপণ কৰিছিলোঁ তাৰ এটা ভিডিঅ' মোৰ ইউটিউব চেনেলত দিয়া আছে মই লিংকটো দি দিম আপোনালোকক আৰু এই গছজোপা যেতিয়া ফুলিব হয় তাৰ এটা গম পাব লাগিব যে পাতবোৰ ডাঙৰ ডাঙৰকৈ ওলাব আৰু তেতিয়াই ইয়াত সাৰ পানী যোগান ধৰিব লাগে পদুম ফুল ৰোপণ কৰোঁতে সদায় আলতীয়া মাটি দিব লাগে যিবোৰ পথাৰ মাটি সেইবোৰ কিন্তু মোৰ আলতীয়া মাটি নাছিল হেতুকে মই ঘৰৰ যি মানে গাৰ্ডেনিং কৰা মাটি তাকে দিলোঁ আৰু তাতে গোবৰ অলপ মিক্স কৰি দিলোঁ শুকান গোবৰ দিব কেঁচা গোবৰ নিদিব নহলে গছজোপা মৰি থাকিব সময়ে ইয়াত গোবৰ দি যাব যে 2-3 মাহৰ মূৰে মূৰে আৰু এনেও বাৰিষা দিনতহে পদুম ফুলটো ফুলে আৰু পাতবোৰ ওলাই সেই সময়তে দিব যেতিয়া ই ফুলা এৰি দিব বা পাতবোৰ নাইকিয়া হ'ব তেতিয়া কিন্তু সাৰ জাবৰ একো নিদিব এপ্ৰিল মাহতে ইয়াত অকমান ফুলিবৰ কাৰণে NPK দিব লিকুইড NPK দিলেও হয় বা গোটা NPK টো দিলেও হয় হেতু দি ইয়াত পানীৰ লগত মিক্স কৰি দিব আৰু তেতিয়া নিশ্চয় আপোনালোকৰ পদুম ফুল ফুলিবই আৰু সুন্দৰভাৱে ফুলিব আৰু সময়ে কিন্তু ইয়াত পেষ্টিসাইড দিব লাগিব নহলে পোকে আহি খাই পেলায় পোক আহে পোক জাতীয় বস্তুটো মানে হেউজিয়া নিচিনা পোক এটা আহে আৰু খাই মাৰি থৈ যায় গছজোপা হেতুকে আপোনালোকে তেনেকৈ পেষ্টিসাইড দিবলৈ ব্যৱস্থাটো কৰিব যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুবাৰ ধন্যবাদ জনালোঁ পুনৰ এনে ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব